दिनै तामुलपुर जिल्लानि दलंपार आरो बरखफायाव मथंगा दैसानि हा खुरखानाय ओनसोलखौ नायगिदिंहैयो मन्थ्रि पीयूष हाजरिकाया। दैसानि हा खुरखानायनि बिथिङाव मन्थ्रि बिथाङा जायगानि रायजोफोरजोंबो सावरायलायो। गाबोननिफ्राय दैसाया हा खुरखानायखौ होबथानायनि खामानिया जागायजेनगोन होनना मन्थ्रि बिथाङा रायजोफोरनो बाथ्रा होयो। थांनाय बोसोरनिफ्राय बिटिआरआव 121 कौटि रां हा खुरखानायखौ होबथानायनि मुङाव हादरसा सरकारा हरदों। बिटिआरनि सुबुंफोरखौ अननायनि थाखाय बे रांखौ उफ्रायै बिटिआरआव हरनाय जादों, जायनि थाखाय आसाम सरकारखौ बिटिआरनि नोगोरारिफ्रा साबायखर होनांगौ होनना मन्थ्रि पीयूष हाजरिकाया फोरमायो। যোৱা বছৰৰ যদি কথা আপোনালোকে সোধে, আপোনালোকে অসম চৰকাৰক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বা আমাক ধন্যবাদ দিব লাগিব বিটিআৰবাসীয়ে। কাৰণ কিয় আগতে কেতিয়াও অসম চৰকাৰে ইমান টকা চেংচন দিয়া নাছিলে। আমি যোৱা বছৰ যিমান দিলোঁ 121 কোটি টকা, মুঠৰ ওপৰত 121 কোটি টকা আমি বিটিআৰক দিছোঁ, যিটো আমি একচুৱেলি দিব নালাগে। বিটিআৰ টকা যিহেতু ডিৰেক্টলি ডিপাৰ্টমেণ্টৰ পৰা পাই দিব নালাগে, তথাপিতো বিটিআৰবাসীৰ প্ৰতি থকা মৰমৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত মই বা আমাৰ ডিপাৰ্টমেণ্টটোৱে বিটিচিলৈকে বা বিটিআৰলৈকে 121 কোটি টকা দিছোঁ। কাম আৰম্ভ হৈছে বা ক'ৰবাত কাম চলি আছে। গতিকে বিটিআৰবাসীক আমি যথেষ্ট সহায় কৰিবলৈকে সদায় আগ্ৰহী আৰু কৰিবলৈকে চেষ্টা ভৱিষ্যতে কৰিম। আপোনালোকক কথা দিছোঁ। আজি এই দলং পাৰলৈকে আহিলোঁ, তাত এটা ইৰোজন হৈ আছে, ইৰোজন ছাইডটো চালোঁ। কালিৰ পৰাই তাতে আমাৰ পেলিয়েটিভ মেজাৰৰ কাম কৰিবলৈ দিছোঁ। টেম্পৰেৰী নেচাৰত আৰু এটা অংশলৈকে চাবলৈ যাম, তাতো নিশ্চয়কৈ কাম কৰিবলৈ দিম। গতিকে কেতিয়াও এনেকৈ ক'লে আমি কেতিয়াবা ক'লে দুখ লাগিব বিটিআৰবাসীক যদি আমি দিয়া নাই। বিটিআৰবাসীক মই পৰাপক্ষতটো বেছিকৈ দিবলৈ যত্ন কৰিছোঁ। হয়, মই অস্বীকাৰ নকৰোঁ। ইয়াতে সমস্যাবিলাক যিহেতু আমাৰ পাহাৰৰ পৰা নদীবিলাক নামি আহে, নদীবিলাক একেবাৰে দ নহয়, নদীবিলাকৰ তলিখন একেবাৰে ওপৰত উঠা। গতিকে কি হয়, ফ্লাড যেতিয়া আহে, তেতিয়া বানপানী যেতিয়া হঠাৎ আহে, ফ্লেছ ফ্লাড আহে, তেতিয়া হয় কি আমাৰ ছাইডত প্ৰব্লেম হয়, অলপ ছাইডত এটেক কৰে, তেতিয়া গৰাখহনীয়া হয়। কিন্তু মই আকৌ কৈছোঁ, আমি এইখিনি কৰিবলৈকে যত্নপৰ এই বছৰো, যোৱা বছৰ 121 কোটি টকা যেনেকৈ দিছোঁ, এই বছৰো দিম আৰু বিটিআৰৰ কাৰণে কাম কৰিম। বাৰিষাত আৰম্ভ নহয়, আপোনালোকে ভুল ভাবে। বাৰিষাত যিখিনি কাম কৰোঁ টেম্পৰেৰী কাম, বাৰিষাততো কাম কৰিবই লাগিব ডিপাৰ্টমেণ্টটোৱে। মই মন্ত্ৰী হোৱা দিনাখনৰ পৰা সেইটো কথা ৰাইজক বুজাই আছোঁ। ৰাখা যদি সিপিনে কাটি দিম বুলি কৈছে, যদি সিপিনে কাটি দিয়ে স্থায়ী কামটো হ'ব। আৰু ইপিনে এইখিনিত যিমান পইচা খৰচ কৰিলোঁ ইয়াত কাম নাহিব। বহুত পইচা খৰচ কৰিলে আজি 3 বছৰ ধৰি, কিন্তু এই পইচাটোৰ একো কাম নাই। তাতে যদি পাৰ্মানেণ্ট কামটো কৰি দিয়ে, তেতিয়াহ'লে মন্ত্ৰীৰ কথাটো যদি হয়, তেতিয়াহ'লে আমি ৰাইজ সুখী হ'ম। तामुलपुरनिफ्राय दीपक कुमार पाठकनि रिपर्ट, समनि रादाब।